আজি কিন্তু বতৰটো বিৰাটেই ঠাণ্ডা দেই, সেইকাৰণে ভাবিলোঁ অকণমান মাংসই খোৱা ভাল হ'ব। আৰু মাংস এয়া আনিলে আজি মুৰ্গীটো নেপালী কাটন দিয়ে কিবা এনেকৈ সেইটো মাংস আনিছে আজি। আৰু এয়া মই ৰহুন এটা লৈছোঁ আৰু জলকীয়া 4টা আৰু আদা টুকুৰ লৈ গেছতে পুৰি লৈছোঁ মই। এইখিনি পুৰি আজি পিচি পেলাই মছলাখিনি মিক্সিত মাৰি তাৰপিছত এখন কেৰাহী দিলোঁ গেছত উঠাই দি পেলাই আৰু সৰু সৰু আলু নতুন আলু সেইকাৰণে আজি মই মানে কাটা কুটা কৰা নাই, গোটাই দি ভাজি লৈছোঁ। আৰু নতুন আলু দি মাংস খাবলৈ ইমান টেষ্টি হয় নহয়, বহুত ধুনীয়া হয়। সেইটো কাৰণে আলুটো ভাজি পেলাই কাঢ়ি থলোঁ নিমখ হালধি দি। আৰু ইয়াৰ মাংসখিনি মই ধুই লৈ পেলাই আজি ছাল থকা মানে মুৰ্গীটো এই পুৰি পেলাই কিবা এনেকৈ কৰে, ইমানখিনি মই নাজানো বাৰু। আৰু এয়া ভাবিলোঁ নতুন ওলকবি, সেইকাৰণে ওলকবিও 2টা দি দিলোঁ তাতে। নিমখ হালধি জিৰাৰ গুড়ি এইখিনি গোটেই দি পেলাই মই এতিয়া ভালদৰে ভাজিম। আৰু এইখিনি সময়তে মই এই মছলাখিনি পেষ্ট বনাই ল'ম। আৰু এয়া আদা ৰহুন আৰু সৰু চাই 1 টুকুৰ পিঁয়াজ লৈছোঁ আৰু জলকীয়া কেইটা দি মই এয়া মিক্সিত মাৰি লৈছোঁ। আজি কিন্তু গোটা জিৰা দিয়া নাই, আজি গুড়ি জিৰাই দিছোঁ, গুড়া জিৰাৰ পেকেট, মানে গোটা জিৰা মোৰ নাছিল সেইকাৰণে। আৰু এয়া ছোৱালীয়ে অকণমান মানে কিবা কৈছে মোক, মানে সেইকাৰণে মোৰ মানে হাঁহি উঠিছে। মাংসটো দেখাই দিছোঁ সেইকাৰণে তাই মোক কৈছে আজি বহুত ঠাণ্ডা, সেইকাৰণে এনেকৈ মই মাংসই অকল বনাইছোঁ। আৰু এয়া মাংস মোৰ হ'বৰে হ'ল। আৰু তাতে মই গোটা ৰহুন দিছোঁ, খাই চাবচোন এবাৰ গোটা ৰহুন দি এনেকৈ চিকেনৰ লগত যিহৰ লগত দিয়ে সেইৰ লগতে ভাল লাগে খাই। আৰু এয়া মই পানী দিলোঁ, মাংস হ'বৰে হ'ল। আজি মোৰ ধনিয়া নাছিল সেইকাৰণে ধনিয়া নিদিলোঁ। আৰু এনেকৈ আজি ৰেডি কৰিলোঁ। আৰু ভিডিঅ'টো ভাল লাগে যদি লাইক এটা কমেণ্ট এটা কৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।